আৰু এখন আপোনাৰ মাৰ্কেটত ক'ব গ'লে চাহিদাটো ভাল আৰু সেইকাৰণে ভালে বুলি ক'ব ওলাইছোঁ কাৰণ ডিস্কভাৰ আছিলে ডিস্কভাৰটো নাইকিয়া হ'ল কোম্পানীটোৰ পৰা তেওঁলোকে এটা অপাৰেশ্যন তাৰ সলনি আপোনাৰ ক'ব গ'লে মাইলেজৰ ক্ষেত্ৰত ক'ব গ'লে কমফৰ্টেবলৰ ক্ষেত্ৰত ক'ব গ'লে এইখন আপোনাৰ বেষ্ট 125cc হয় 125cc হয় 125cc ফিচাৰ্ছখিনি বহুতখিনি আপোনাৰ বেলেগ বাইকত তুলনাতকৈ ইয়াত বহুতখিনি ধুনীয়া কৰি দিছে এতিয়া আমাৰ টেংকিটো এইটো 150 চাগে অঁ সেইটো কেপাচিটি টেংকৰ কেপাচিটিটো একেই যে বোলে 125 মানে টেংকিটো সৰু কৰি টেংকি এই টেংকিটো আপোনাৰ 150 লগত ৰেজিডিটি দিছে জাষ্ট গ্ৰাফিক্সখিনি সলনি কৰি দিছে ফিলটো আপুনি গাড়ীখন যেতিয়া আপুনি ড্ৰাইভ কৰিব ফিলটো আপুনি পালচাৰ চলাই যেন লাগিব চকাটো মটাই দিছে 125 হিচাপে এইটো আপোনাৰ 180 যেনেকুৱা আছিলে 180 মাত্ৰ 180 স্পীড চিষ্টেমত দিছে লোকে ধৰক আপুনি দূৰৰ পৰা আপুনি ধৰিব নোৱাৰে যে এইখন 125 এইটোৰ কাৰণে খালি গম পাই আছে 125 আৰু গ্ৰাফিক্সটোৰ কাৰণে গম পায় আৰু বাকী আপোনাৰ ক'ব গ'লে মাইলেজৰ ক্ষেত্ৰত আপোনাৰ এইটো 60 পৰা 65 শ্ব' কৰি আছে 60 বা 65 মাইলেজ শ্ব' কৰি আছে আৰু খুব ধুনীয়া এখন কিমান টকা দাম নেকেট দাম এইখন আপোনাৰ ক'ব গ'লে 4টা কোৱালিটি আহে আৰু আপোনাৰ এইটো নন ৰিক্সো আহে কিছুমানে ধৰ ডিস্ক ভাল নাপায় ড্ৰাম ব্ৰেক চিষ্টেমৰ হৈছে গতিকে ড্ৰাম ব্ৰেক চিষ্টেমো আছে গতিকে আমাৰ ইয়াতে 80,000ৰ পৰা 99,000লৈকে 99,000লৈকে 4টা কোৱালিটিৰ বাইক ইয়াতে পাব খালি এইটো ডিস্ক নাই ABS নাই নহয় এইখনত ABS নাই যদিও আপোনাৰ এইটো ডিস্ক ব্ৰেকটো আছে নহয় এইখন ল'ব লাগিলে ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন পে'মেণ্ট এইটো আপোনাৰ ক'ব গ'লে আপোনাৰ স্কিম কেতিয়াবা আমাৰ বৰ্তমান আমাৰ স্কিম চলি আছে আমাৰ এতিয়া কমচে কম 13,000 বা 14,000 টকা ডাউন পে'মেণ্ট দিলেও আহি যায় বুজিছে আৰু এজ যদি মিনিমামটো আপোনাৰ 13,000ৰ পৰা ষ্টাৰ্ট হয় 13,000 পৰা ষ্টাৰ্ট কিন্তু চিভিলটো আমি চিভিলটো মানে কি আপোনাৰ যোনখন বেংকৰ একাউণ্টখন আছে এইখন আপুনি চাব নহয় বেংকৰ লগতে পান কাৰ্ড বেংকৰ একাউণ্ট কিছুমান নাথাকে দেই কম্পালচৰি নহয় যে বেংকৰ একাউণ্ট থাকিব তেওঁৰ পান কাৰ্ড আৰু ভোটাৰ আইডিখন আমাক দিলে আমি চিষ্টেমত লগাই দিওঁ EMI কি একাউণ্টৰ পিছত ইয়াতে অহা দিয়াৰ চিষ্টেম আছে আৰু আপোনাৰ ফোন পে' দিও তেওঁলোকে দিব পাৰিব ইয়াতে আহিবই লাগিব কাৰণ মই এইটো বেংকৰ একাউণ্ট দিয়া নাই ইয়াতে আহিবই লাগিব সেই বুলি নহয় তেওঁলোকে আমি পাৰ্চনেল একাউণ্ট এটা আছে সেই একাউণ্টত তেওঁলোকে মান্থলি যিটো কিস্তি হয় তেওঁলোকে আমাক এই একাউণ্টত ফোন পে' বা গুগল পে'ৰ দ্বাৰাও আমাক দিব পাৰিব এটা চাব ডাইৰেক্ট এখন বাইক এতিয়া ইমান টকা দাম হয় 1 লাখ টাকা দাম হয় ডাইৰেক্ট 50 টাকা লৈ আহে মোক ভাই মোৰ একাউণ্ট নাই বহুতবিলাক মানুহ আছে এতিয়া ডাইৰেক্ট আহে 50 টাকা দিয়ে এতিয়া মই মোৰ একাউণ্ট নাই ডাইৰেক্ট মই দিব পাৰিছোঁ ইয়াত আহি দিব পাৰে এইটো আপোনাৰ ফেচিলিটি আছে তো ভাই 125-এর ভিতৰত মানে এখন যদি এনেকা নৰ্মেল বাইক লাগে যেন মানে আপোনাৰ দেউতা আছে আৰু আপুনি চলায় বা আপোনাৰ দাদা চলায় মানে একদম মানে কম্বো পেক মানে জেনেৰেল মানুহ মানে চবে যেন চলাব পাৰে তেতিয়াহ'লে এইখন বাইক ল'ব পাৰে ইমান এটা বেয়া নহয় 125খন মানে যোনখন 180খন আছে পালচাৰ 180 এনেকা চিষ্টেম বনাইছে কিন্তু পিছত যোনটো চকাটো আছে অকণমান চিকন হয় 180তকৈ কিন্তু চকাটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব দাদাজনক মই সুধিলোঁ চকাটো চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম দাদাজনে পাৰিব কয় 5,000 টকা এক্সট্ৰা পৰিব পাছত যোনটো চকাটো আছে এইটো আপুনি 180ৰ মতন লগাই ল'ব পাৰিব আৰু মোৰ কথা মতে 180 চকাটো নালাগে এইটোৱে ঠিক আছে আপোনাৰ 125 হিচাপে মাইলেজটো ভাল দিব আপোনাৰ আৰু যদি আপুনি এখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 30 আপুনি 30 কৈ আছে 13,000 টকা দিলেও হৈ যাব কিন্তু 35 মান দিলে আপোনাৰ বেছি ভাল হ'ব মানে EMIটো আপোনাৰ কমি যাব মানে যিমান আপুনি কম ডাউন পে'মেণ্টটো কম দিব ইমান মানে আপোনাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব আৰু যিমানখিনি আপুনি এতিয়া চাব 40,000 টকা দিলে আপোনাৰ ডাউন পে'মেণ্টটো যোনটো আছে এইটো আপোনাৰ কমি যাব আৰু আপোনাৰ যোনটো ইণ্টাৰেষ্টটো আছে বেংক ইণ্টাৰেষ্টটো এইটো আপোনাৰ কমি যাব তো ভাই এইখন যদি আপুনি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি গোৱালপাৰা আগিয়া যোনটো শ্ব'ৰুমটো আছে তাতে মই কণ্টেক্ট নম্বৰটো মই তলত দি দিম আৰু এইখন ল'বৰ কাৰণে আপোনালোক লাগিব ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুকখন লাগিব আৰু তাৰ লগত 4খন চেক লাগিব হোৱাৰ পিছত আপুনি এখন বিন্দাছ ল'ব পাৰিব কিন্তু এইটো শ্ব'ৰুমত যোনটো আপোনাৰ গোৱালপাৰা আগিয়া যোনটো শ্ব'ৰুমটো আছে ইয়াত আপোনাৰ এটা চিষ্টেম আছে ইয়াত আপুনি যদি ইয়াত মানে 40,000 টকা দিয়ে 40,000 টকা দিয়াৰ পিছত আপুনি বেংকৰ একাউণ্ট নিদিলেও হৈ যাব খালি ভোটাৰ আই কাৰ্ড পেন কাৰ্ড দিলে আৰু ইয়াত আপুনি যেতিয়া মান্থলি পে'মেণ্টটো দিব ইয়াত দিলে হৈ গ'ল তো ভাই তলত যোনটো আপোনাৰ মানে ইয়াত শ্ব'ৰুমৰ কণ্টেক্ট নম্বৰটো আছে তলত দি দিছোঁ আপুনি যদি কিবা কথা সুধিব বিচাৰে তেতিয়াহ'লে হেল্পলাইন নম্বৰটো আছে আপুনি কণ্টেক্ট কৰি সোধক